ৰাইজ এনেকুৱা এখন থালিৰ দাম মই যদি কওঁ 60 টকা মানুহে আচলতে বিশ্বাসে কৰিব নোৱাৰিব কিন্তু সঁচাকে ইয়াতে 60 টকা ভেজ থালি দেখিছে 60 চিকেন থালি 90 ফিছ থালি 90 আৰু ইয়াতে পৰ্ক থালি ললে হৈ যাব 100 আৰু এই হোটেলখনৰ নাম হৈছে ৰেলিছ পৰ্ক যিখন আছে আমাৰ চিৰিয়াখানা সাইডৰ ৰাস্তাটোত মানে এই হোটেলখন মই দেখি থাকো কিন্তু ভবাই নাই যে ইয়াতে এনেকুৱা খানা পাই যাব আপোনালোকৰ হয়তো ইয়াতে খোৱা নাই মোৰ ৰুমৰ ওচৰত থাকিও মানে এইখন হোটেলত মই আজিলৈকে খোৱাই নাই মই গমেই নাপাওঁ এনেকুৱা খানা যে ইয়াত পায় আৰু সঁচা কথা ক'বলৈ গ'লে গুৱাহাটীত মই যিমান হোটেলত খানা খাইছো এইখন হোটেলতে মই বেষ্ট বুলি ক'ম মানে যিটো প্ৰাইজত যেনেকুৱা খানা দিছে আৰু সঁচাকে মানে আচৰিত আৰু এটা কথা মানে সুধিব লগা হৈ গৈছে যে ভিডিঅ' বনোৱাৰ কাৰণে ইমানখিনি আইটেম দেখাইছে নেকি আকৌ কিছুমান হোটেলত এনেকুৱা হয় ভিডিঅ'ত বহুত ভালকে দেখাই দিয়ে পাছত মানুহ গ'লে মানে খানা কোৱালিটিটো একদম বেয়া কৰি দিয়ে সেইটো কাৰণে ইয়াতে সুধি লৈছো মানে এওঁলোকে কৈছে যে ভিডিঅ'ত যিটো দেখাইছে আৰু সেইটোৱে খানা দিব এওঁলোকে আৰু ইয়াৰে মানে মই মাছ মাংসৰ কথাটো পাছত কম কিন্তু ইয়াৰ ভেজ থালিখনতে যিমানখিনি আইটেম দিছে ইমানে ধুনীয়া টেষ্ট মানে আপোনালোকে মানে ইয়াতে এসাঁজ খালে গম পাব এই খানাটো মানে গ্যাৰান্টি দিব পৰা খানা মানে আহিলে ইয়াতে ভাল পাবই বেয়া পাবলগীয়া কোনো কথাই নাই আৰু ইয়াতে এতিয়া গাহৰি ছাগলী আৰু হাঁহ গোটেইখিনি টেষ্ট কৰিলো মানে অপূৰ্ব সোৱাদ আৰু মানে এইটো টেষ্ট যদি এওঁলোকে ডেইলি কণ্টিনিউ ৰাখে এওঁলোকৰ ইয়াত কিন্তু এবাৰ মানুহে খালে আকৌ এবাৰ আহিব লাগিবই আৰু এইটো দেখিছে পাভ মাছ বনাইছে সৰিয়হৰ লগত মানে পাভ মাছ বনাইছে এনেকুৱাই ধুনীয়া এটা টেষ্ট মই মানে শেষত সুধিব লগা হৈছে যে খানাটো কোনে বনাইছিলে আপোনালোকে এবাৰ ৰেলিছ পৰ্কখনত এসাঁজ খাই চাবচোন মানে কম দামত বহুত তামাম খানা দি আছে আৰু এই হোটেলখন আছে আমাৰ চিৰিয়াখানা সাইডৰ ৰাস্তাটো যিটো জাপৰিগুক ৰাস্তা মানে ভাৰত মাতাখনৰ পৰা অকমান আগত আহিলে দেখিব এই ৰেলিছ পৰ্ক